অসমৰ প্ৰথম ৰাজ্যপালজনৰ নাম কি আছিল? উত্তৰ হৈছে ছাৰ জালেহ মহম্মদ আকবৰ হাইদৰি। দ্বিতীয়তে, অসমৰ প্ৰথম সাহিত্য সভাৰ সভাপতি কোন আছিল? উত্তৰ হৈছে পদ্মনাথ গোহাঞিবৰুৱা। 3 নম্বৰ, অসমৰ প্ৰাচীন নাম কি আছিল? উত্তৰ হৈছে প্ৰাগজ্যোতিষপুৰ। 4 নম্বৰ, অসমৰ প্ৰধান ভাষা কি কি? উত্তৰ হৈছে অসমীয়া, বাংলা, বড়ো, হিন্দী আৰু ইংৰাজী। 5 নম্বৰ, অসমত তেল শোধনাগাৰ কেইটা আছে? উত্তৰ হৈছে 4টা, যথাক্ৰমে ডিগবৈ, নুমলীগড়, গুৱাহাটী, বঙাইগাঁও। উত্তৰ, অসমৰ প্ৰথম কথাছবিৰ নাম কি? উত্তৰ হৈছে জয়মতী। গাইজ, ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাইডত থকা বেল আইকনটো ক্লিক কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। সকলোৱে আশা ৰাখিছোঁ।